সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল তৰফৰ পৰা। তো ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল তৰফৰ পৰা আমাৰ এইবাৰ 2024 চনৰ যিটো লোকসভা নিৰ্বাচন, আমি 1 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা আমি আমাৰ পাৰ্টিৰ পৰা আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ। আৰু এই প্ৰাৰ্থীজনৰ নাম হৈছে শ্ৰী ললিত পেগু। আমি এইবাৰ এই মিডিয়াৰ থ্ৰুৱেদি মই আহ্বান জনাইছোঁ আমাৰ আদিবাসীসকলক, যিমান ভোটাৰ্ছ আছে, আমি বিগত বহু বছৰ কাললৈকে আমি জনজাতিকৰণৰ মৰ্যাদা পাবৰ কাৰণে আন্দোলন চলাই আহিছিলে আমাৰ জাতীয় সংগঠনসকলে। চৰকাৰে কিন্তু আমাৰ জাতীয় সংগঠনৰ মানুহক আত্মসমৰ্পণ কৰিবলৈ দিলে আৰু প্ৰতিশ্ৰুতি দিছিলে যে আপোনালোকে যদি আত্মসমৰ্পণ কৰে তেনেহ'লে আপোনালোকৰ জনজাতিৰ যিটো সমস্যা, জনজাতিকৰণৰ যিটো সমস্যা, এইটো আমি সমাধান কৰিম বুলি আশ্বাস দিছিলে। আৰু যোৱা এবাৰ কোনোবা চনত এই বিজেপিৰ যিটো ৰাষ্ট্ৰীয় সভাপতি তেওঁ আমাৰ অসমত আহিছিলে, তেওঁ কৈছিলে যে কংগ্ৰেছ চৰকাৰে এই 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিব নোৱাৰিলে, সাহসেই নকৰিলে। কিন্তু আমি বিজেপি চৰকাৰে 6 জনগোষ্ঠীক আমি এছ টি দিলোঁ, জনজাতিকৰণৰ মৰ্যাদা দিলোঁ। কিন্তু আজিলৈকে কোনো মানে অকল মুখতহে কৈছিলে, মিডিয়াৰ আগত কৈছিলে, আজি কিন্তু কামৰ ক্ষেত্ৰত ৰূপায়ণ নহ'ল। তো তাৰপিছত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো কৈছিলে যে 6 জনগোষ্ঠীৰ যিটো জনজাতিকৰণৰ মৰ্যাদা আমি 90% কৰিছোঁ, 90% আমি কৰি দিছোঁ, 10% বাকী আছে। এতিয়া দেখোন 10%টো কিমান আছে? অলপহে আছিলে, কিন্তু এতিয়া না 10% আছে, না 100% আছে, না 90% আছে। তো গতিকে আমি ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ তৰফৰ পৰা আহ্বান জনাইছোঁ, যিমান আমাৰ কোকৰাঝাৰ, চিৰাং, বাক্সা আপ টু ওদালগুৰিলৈকে যিমান আদিবাসী ভোটাৰ আছে আৰু আমাৰ মুছলিম ভোটাৰ আছে, কোচ ৰাজবংশী ভোটাৰ আছে, যিমান আমি ভোটাৰ্ছ আছোঁ, এইবাৰ যিবোৰ দলে অকল প্ৰতিশ্ৰুতিহে দিয়ে ভোটাৰক, আৰু প্ৰতিশ্ৰুতি দি ভোটাৰৰ বহুমূল্য ভোট লৈ নিজকে নেতা বনাই, নিজকে অট্টালিকা থাকে, এচি ৰুমত থাকে, কিন্তু ভোটাৰৰ কথা চিন্তা নকৰে, তেনে নেতাক এইবাৰ অহা 2024 যিটো লোকসভা নিৰ্বাচনত আপোনালোকে বিদায় দিব। এই নিৰ্বাচনত অৰ্থাৎ আমাৰ ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ কেণ্ডিডেটক ভোট দিয়ক, এইটোৱে আহ্বান কৰি মই মোৰ বক্তব্য ইয়াতে। DPIৰ মূল উদ্দেশ্যটো হ'ল নাগৰিক ভাত্তা। আজি চাওক, এই আমাৰ দেশটো হৈছে গণতান্ত্ৰিক দেশ। এই গণতান্ত্ৰিক দেশত ৰাইজে ভোট দিলে এজন সাধাৰণ ব্যক্তিয়ে সাংসদ হৈ যায়, আৰু এনেকে এজন সাংসদ হয়, চৰকাৰ গঠন হয়। চৰকাৰ গঠন হোৱাৰ পিছত চৰকাৰে দেশখন শাসন কৰে, চৰকাৰ চলাই, নোট ছপাবৰ কাৰণে অধিকাৰ পায়। প্ৰতি ভোটাৰৰ নামত যিটো জনমূৰি আয়ৰ ভিত্তিত যি টকা ছপোৱা হৈ আছে, এই টকাটো বিনা চৰ্তে বিনা কামে পাব লাগিছিলে ৰাইজে, ভোটাৰসকলে, কিন্তু এই টকাটো আজিলৈকে আমি পোৱা নাই। আজি আমি ক'বলৈ যদি যাওঁ, আলাস্কা, ফিনলেণ্ড, আপোনাৰ ছিংগাপুৰ, ব্ৰাজিল, এইবোৰ দেশে প্ৰতি ভোটাৰে নাগৰিক ভাত্তা পাই আছে, কিন্তু আমাৰ ভাৰতবৰ্ষত এতিয়ালৈকে পোৱা নাই। গতিকে আমি আহ্বান জনাইছোঁ, আমাৰ পাৰ্টিৰ মূল উদ্দেশ্যটো হৈছে প্ৰতিজন ভোটাৰসকলক নাগৰিক ভাত্তা দিয়া, প্ৰতি মাহে 8,435 টকাকৈ দিব লাগে। আৰু এই কথাটো অকল আজিৰ কথাটো নহয়, নতুন কথা নহয়, বৰঞ্চ যোৱা 2005 চনত ভাৰতৰ 137 জন সাংসদে नोटिस दिए दिल्ली पार्लियामेंटत, कैसे जो भारत गांधी ने जो प्रस्ताव उठाए हैं ये लोकतांत्रिक है, ये संवैधानिक है, ये व्यवहारिक है, क्योंकि जनता हमें वोट देकर संसद बनाते हैं और जब हम संसद बन जाते हैं तो हम लोगों के लिए हवाई जहाज फ्री हो जाती है, रेल फ्री हो जाती है, इलाज के लिए फ्री हो जाती है, सब सुविधाएं हमें फ्री मिलती है, लेकिन वोटरों के लिए कुछ फ्री नहीं है। इसलिए पर कैपिटा इनकम जो जीडीपी का आधा हिस्सा है, ये जीडीपी का आधा हिस्सा वोटर को दे देना चाहिए वोटरशिप के रूप में। এই কথাটো কৈছিলে আমাৰ ভাৰতবৰ্ষৰ 137 জন সাংসদে, আৰু এই 137 জন সাংসদৰ ভিতৰত আমাৰ অসমৰ 3 জন সাংসদ আছিলে, ডক্টৰ অৰুণ কুমাৰ কি আছিলে, নহয় সৰ্বানন্দ সোণোৱাল, ডক্টৰ সৰ্বানন্দ সোণোৱাল আছিলে, আৰু মংগলদৰা এমপি আছিলে নাৰায়ণ চন্দ্ৰ বৰকটকী, আৰু নহয় আৰু কি আছিলে যে নহওক সৰ্বানন্দ সোণোৱাল আছিলে। প্ৰায় মানে আমাৰ অসমৰ পৰা 3 জন সাংসদ আছিলে। তো তেওঁলোকে নোটিছ দিছিলে, কিন্তু আজি তেওঁলোক নিমাত।
তো আমাৰ গোটেই ভাৰতবৰ্ষৰ পৰা 137 জন সাংসদে সমৰ্থন দিছিলে। তাৰ পিছত কিন্তু যেতিয়া প্ৰস্তাৱ প্ৰস্তাৱ যেতিয়া দিলে 2 বছৰৰ পাছত অৰ্থাৎ যোৱা 2007 চনত প্ৰস্তাৱটো মঞ্জুৰ কৰা হৈছিলে পাৰ্লামেণ্টত। আৰু সেইটোৰ কাৰণে দীপক গোয়েল বুলি এটা এক্সপাৰ্ট কমিটিয়ে গঠন কৰিছিলে, তেওঁলোকে এই প্ৰস্তাৱটো মঞ্জুৰ কৰিছিলে। কিন্তু দুৰ্ভাগ্যজনক কথা যে দেশৰ যিমান ডাঙৰ ডাঙৰ উদ্যোগপতি আছে, ডাঙৰ ডাঙৰ কল কাৰখানাৰ মালিকবোৰ আছে, তেওঁলোকে কংগ্ৰেছ চৰকাৰৰ উপৰাষ্ট্ৰপতি ডক্টৰ হামিদ আনচাৰীক কৈছিলে যে আপোনালোকে যিটো নাগৰিক ভাত্তা এইটো ভোটাৰসকলক দিব নালাগে। কাৰণ ভোটাৰসকলে যদি প্ৰতি 5 বছৰ মূৰে মূৰে এবাৰকৈ ভোট দিব আৰু প্ৰতি মাহে মাহে যদি বেতন পাই থাকে, তেনেহ'লে আমাৰ ইমান ডাঙৰ ডাঙৰ কোম্পানীবোৰ আছে, লোহাৰ কোম্পানী, গাড়ীৰ কোম্পানী, এই কোম্পানীবোৰত কোনে কাম কৰিব? গতিকে এই টকাটো দিব নালাগে। তাৰ পাছত তাৰমানে তাক ঘুচ দিলে। যেতিয়া বস্তা বস্তাই টকা দিলে, তাৰ মুখটো বন্ধ কৰি দিলে। তাৰপিছত ইয়াৰ পিছত অমৰ উজালা বুলি এটা হিন্দী পেপাৰ আছে, বাতৰি কাকত আছে, সেই বাতৰি কাকতত যোৱা 2007 চনৰ 5 ডিচেম্বৰ বুধবাৰ দিনা ভোপালৰ পৰা প্ৰচাৰ কৰিছিলে যে হার ভোটাৰ কো মিলেंगे 1750 रुपया महीना, যে প্ৰতিজন ভোটাৰে 1750 টকাকে পাব। আৰু দৈনিক ভাস্কৰ বুলি এটা হিন্দী পেপাৰ আছে, সেই পেপাৰতো উল্লেখ কৰা হৈছিলে যোৱা 2007 চনত 6 ডিচেম্বৰত বাৰাণসীৰ পৰা সেইটোতো কোৱা হৈছিলে হার ভোটাৰ কে লিয়ে মাংগে 1750 रुपया महीना, যে প্ৰতি ভোটাৰৰ কাৰণে যাতে 1750 টকাকৈ বিচাৰে। কিন্তু দুৰ্ভাগ্যৰ কথা, যেতিয়া মিডিয়াসকলে পেপাৰত ছপালে, কিন্তু ডাঙৰ ডাঙৰ উদ্যোগপতিবোৰে তেওঁলোকক মিডিয়াবোৰকো কিনি ললে। আৰু তাৰ পিছত এইটো গোটেই দিশত প্ৰচাৰিত নহল। তাৰ কাৰণে আজি ভোটাৰসকলে নিজৰ অধিকাৰটো নিজেই নাজানে। তো আমি আহ্বান জনাইছো, যিমান ভোটাৰ আছে, যিকোনো জাতি নহওক কিয়, সবেই ভোটাৰ হয়। গতিকে আপোনালোকে সজাগ হওক আৰু আমাৰ ভোটাৰ্ছ পাৰ্টিক সহায় কৰক। আপোনালোকৰ প্ৰাৰ্থী যদি জিকি যায়, ৰাজ্যৰ কাৰণে কি কাম কৰিব? চাওক, আমাৰ প্ৰথম দাবীটোই হৈছে নাগৰিক ভাত্তা, আৰু বাকী যিখিনি কৰিব লগা আছে এইটো সব কেইটাই কৰি যাবই, যেটো নিজৰ কৰণীয় দায়িত্ব এইটো কৰিবই। যি ইলেকশ্যনৰ বতৰ, এই ইলেকশ্যনৰ বতৰত ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ হকে আমি মিটিং কৰি আছোঁ। আৰু উই হাই হোপ যে কোকৰাঝাৰ সমষ্টি, ওদালগুৰি সমষ্টিত যিজন কেণ্ডিডেট আমাৰ নমিনেশ্যন দিছে, ললিত পেগু ছাৰ, মই ভাবোঁ যে অসমৰ যি 14টা সমষ্টিত MP আছে, তাৰ এই 14জনৰ ভিতৰত ললিত পেগু এজন বিশেষ ব্যক্তি। গতিকে এই ব্যক্তিজনে আমাৰ মানুহৰ কাম কৰাৰ বাবে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলত নমিনেশ্যন দিছে। এতিয়া ভোটাৰশ্বিপ ক্ষেত্ৰত ভাৰত চৰকাৰে যি দুষ্ট ৰাজনৈতিক চক্ৰত আজি ভোটাৰ পেঞ্চনখিনি দিয়াৰ ব্যৱস্থা কৰা নাই। এই ক্ষেত্ৰত পৃথিৱীৰ যি 192খন দেশ আছে, এই 192খন দেশৰ ভিতৰত প্ৰায় 42খন দেশেই এই ভোটাৰশ্বিপ ইতিমধ্যে দি আছে। আৰু ভাৰতবৰ্ষত ইয়াৰ পৰা কংগ্ৰেছকে ধৰি বিজেপি দলে যিবোৰ শাসন কৰিলে, এই শাসনত ভোটাৰশ্বিপখিনিৰ কিন্তু ব্যৱস্থাটোত তেওঁলোকে গুৰুত্ব নিদিলে। তেওঁলোকে পুঁজিপতিৰ চলনাত পৰি এই ভোটাৰশ্বিপসকলক গৰীবী হিচাপে ৰখাৰ ব্যৱস্থাত আজিও ব্ৰতী হৈছে। ইয়াৰ বিৰুদ্ধে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে প্ৰতিবাদ কৰি যাব। ইয়াত আমাৰ সংগ্ৰাম, আৰু যেতিয়ালৈকে টিল দ্য লাষ্ট ব্ৰেথ, যেতিয়ালৈকে এই সংগ্ৰামৰ ভোটাৰশ্বিপ আদায় কৰাৰ ক্ষেত্ৰত চৰকাৰ বিৰোধিতাত থাকিব, তেতিয়ালৈকে আমাৰ এই সংগ্ৰাম চলি থাকিব। ৰাজনৈতিকভাৱে, গণতান্ত্ৰিকভাৱে বিভিন্ন পদ্ধতিৰে আমি এই ভোটাৰশ্বিপৰ কাৰণে প্ৰতিবাদ সদায় অব্যাহত ৰাখিম। 2 নম্বৰ কথা হ'ল কি, যে যোৱা দিনবিলাকত যিবোৰ ৰাজনীতি চলি আছে, আজি মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হওক, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হওক, তেওঁলোকৰ যিটো ৰাজনৈতিক চৰিত্ৰ, যোৱা কংগ্ৰেছৰ যিটো ৰাজনৈতিক চৰিত্ৰ, সেইবোৰ দেখি আমাৰ এনেকুৱা লাগিছে যে আমি আচলতে সঁচাকৈ জিৰ' হাউচত এতিয়াও জীয়াই আছোঁ পৃথিৱীত। গতিকে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল এটা ৰাষ্ট্ৰীয় ধৰ্মীয় দল। ইয়াত ভগৱান যিটো আমি বিশ্বাস কৰোঁ, ধৰ্মৰ ভিতৰত যি ভগৱান বুলি আমি এটা বিশ্বাস কৰোঁ, সেই ভগৱানৰ ঐশ্বৰিক শক্তি ইয়াত জড়িত আছে। ইয়াত মহাত্মা গান্ধীৰ আত্মা আহি পাইছে। গতিকে সেইকাৰণে ভোটাৰ্ছ পাৰ্টি আজি ষ্ট্ৰং হৈ সমগ্ৰ পৃথিৱীতে মানে গুণগুণিৰ এটা আলোড়নৰ সৃষ্টি হৈছে। আনহাতে মই অসমৰ সমস্যাৰ ক্ষেত্ৰত মই এটা জনজাতি কোচ ৰাজবংশীৰ ল'ৰা, আৰু এই কোচ ৰাজবংশী সন্মিলনীয়ে প্ৰায় 102 বছৰ আজি আন্দোলন কৰি আছে অনলি জনজাতিকৰণৰ কাৰণে, অনলি ফৰ STৰ কাৰণে। কিন্তু এই STটো আমাক দিয়া নাই। ইয়াৰ কাৰণটো কি? ইয়াৰ ৰহস্য হ'ল কি, যে অসমখন এখন মানে উচ্চ হিন্দুত্ববাদীৰ যি ৰাজনীতিবিদ আছে, এই উচ্চ একাংশ উচ্চ হিন্দুত্ব ৰাজনীতিবিদসকলে
জানে যে কোচ ৰাজবংশীসকলক যদি এছটিকৰণ দিয়া হয় তেনেহ'লে তেওঁলোকে প্ৰতিটো অসমৰ 126টা বিধানসভা সমষ্টিত প্ৰতিটো সমষ্টিত 40ৰ পৰা প্ৰায় 60%লৈকে কোচ ৰাজবংশীৰ ভোট আছে। গতিকে এই ভোটখিনিৰ লগত অন্যান্য OBC বিলাকো যোগদান দিলে গোটেইখিনি ৰাজ্য দখল ধৰি দিছপুৰ দখল ধৰিব, তেওঁলোকৰ কমতাপুৰ ৰাজ্য হ'বৰ কাৰণে বেছি দিন নালাগে। গতিকে সেইকাৰণে তেওঁলোকে আজিও উচিত এটা ভাল প্ৰতিবেদন দিল্লীলৈকে পঠোৱা নাই। আজি ভাৰতবৰ্ষৰ নাগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা, মেঘালয়, অৰুণাচল, ঝাৰখণ্ডকে ধৰি সকলো কোচ ৰাজবংশী জনজাতিকৰণ কৰা হৈছে, কিন্তু অসমৰখিনি কিয় কৰা নাই? এই বিচাৰটো আমি বিচাৰিছোঁ। এই বিচাৰত আমি যোৱা 2022 চনৰ ছেপ্টেম্বৰ মাহত দিল্লী যন্তৰ মন্তৰত এক প্ৰতিবাদী আন্দোলন হৈছিল, আৰু সেই আন্দোলনত আমি অসমৰ পৰা প্ৰায় 1000 প্ৰতিবাদী তাত আন্দোলন কৰা হৈছিল। কিন্তু অসমৰ যি 14টা MP আছে, কোনো এটা MPয়ে একবাৰ খবৰ নল'লে। দুখৰ বিষয়, অতি দুখ পাইছোঁ। কিমান কষ্টৰে যায় এটা প্ৰতিবাদ সাব্যস্ত কৰিছোঁ, তেওঁলোকে কিন্তু সেইটো সিদ্ধান্ত নকৰিলে যে আমি একবাৰ সাক্ষাৎ হওঁ মানুহখিনিক অসমৰ পৰা যিটো আহিছে। আৰু ঠিক তেনে ক্ষেত্ৰতে সেই স্থলতে আমাৰ এটা সিদ্ধান্ত হৈছিল ৰাজ্যিক কোচ ৰাজবংশী সন্মিলনীৰ তৰফৰ পৰা যে অহা 2024 চনৰ আগত যদি আমাৰ এই কোচ ৰাজবংশীকে ধৰি জনজাতিসকলক যি 6 জনগোষ্ঠী মটক মৰক যি 6 জনগোষ্ঠী আছে এইসকলক যদি এছটিকৰণ নকৰে তেনেহ'লে অহা 24ৰ ইলেকশ্যনত ভোটৰ জৰিয়তে ইয়াক প্ৰত্যুত্তৰ দিয়া হ'ব। আৰু সেইমতেই আমি বাক্সা জিলাৰ পৰা মই কোচ ৰাজবংশী সন্মিলনীৰ এজন সক্ৰিয় সদস্য হিচাপে কোকৰাঝাৰ সমষ্টি আৰু ওদালগুৰি সমষ্টিৰ সমস্ত কোচ ৰাজবংশীখিনিক আমি এটা ইয়াৰ পৰা আহ্বান জনাইছোঁ যাতে এই ইলেকশ্যনত জনজাতি আৰু ভোটাৰশ্বিপ পেঞ্চনটো আদায় কৰি অনাৰ ক্ষেত্ৰত ওদালগুৰি সমষ্টি আৰু কোকৰাঝাৰ সমষ্টিৰ পৰা ললিত পেগু ছাৰক বিপুল ভোট দি জয়যুক্ত কৰে। তাৰ বাবে মই সমগ্ৰ কোচ ৰাজবংশীকে ধৰি সমগ্ৰ BTAD-বাসীক এটাই অনুৰোধ যে ইয়াত বিজেপি, কংগ্ৰেছ, UPPL, BPF কোনো লগত সম্পৰ্ক ৰাখিব নালাগে। মানৱ কল্যাণ, জনকল্যাণৰ যি সিদ্ধান্ত আছে ভাৰতীয় ৰাজতন্ত্ৰত, ভাৰতীয় যি মানে বৈদিক শাস্ত্ৰ তত্ত্বত, সেই তত্ত্ববিলাক পালন কৰি আমাৰ প্ৰতিজন সদস্যই কাম কৰি যাব। আৰু অহা উইদিন 5 ইয়াৰ্ছ দেখা পাব আপোনালোকে ভোটাৰ্ছ পাৰ্টি চৰকাৰ ভাৰতত নিশ্চয়কৈ সিদ্ধান্ত হ'ব। আৰু লগতে মই এটা কথা কওঁ যে 2025ত আপোনালোকে BTR পৰাই আমি আৰম্ভ কৰিম যে ভোটাৰশ্বিপ ইণ্টাৰনেশ্যনেলে এই BTR দখল ধৰি BTRৰ যিখিনি ভোটাৰশ্বিপ মেম্বাৰ থাকিব সেইখিনি প্ৰথম ভোটাৰশ্বিপ পেঞ্চন দিয়াৰ ক্ষেত্ৰত আমি ভোটাৰশ্বিপ পেঞ্চন ইণ্টাৰনেশ্যনেলে সিদ্ধান্ত ল'ম BTAত প্ৰথমতে। তাৰপিছতে অসমৰ বাহিৰৰ পৰা পৃথিৱীৰ বাহিৰলৈকে আমি আক্ৰমণ কৰি গুচি যাম। আৰু এই আক্ৰমণ আমাৰ কেতিয়াও শেষ নহয়, জীৱন থকালৈকে টিল দ্য লাষ্ট ব্ৰেথ উই উইল ডু আৱাৰ ডিউটিজ। থেংক ইউ। नोंथांमोना गावबा गावनि गथ'खौ सासे राफोद गेलेगिरि खालामनो गोसो दं नामा? रायजोआरि हादरारि हादर गेजेर थाखोसिम गेलेगिरि खालामनो गोसो दंब्ला नोंथाङा गोबाव दा खालामसै। सासे राफोद रोंखा-राखा गेलेगिरि खालामनो थाखाय नोंथाङा जानजि खाफ्रादो आरो मुं थिसनहैदो। चिरां जिल्लानि सिङाव थानाय सोलिफु फोरोंसालि बल्लामगुरि काराटे एकाडेमि फोनांजाब राहा 8720903713 बड' हाउस काराटे एकाडेमि दलाइगाव फोनांजाब राहा 6900451157 बेंटल काराटे एकाडेमि फोनांजाब राहा 9678041226 बिरनगाव काराटे एकाडेमि फोनांजाब राहा 6901341656 आरो दालिगाव काराटे एकाडेमि फोनांजाब राहा 8720903713 बैफोर मख'नाय सोलोंसालिनिफ्राय सिगांनिफ्रायनो रायजोआरि हादरारि हादर गेजेरारि थाखोनिफ्राय बान्था मोननो हानाय सोलोंसाफोर मोननो हाबोनाय सोलोंसालि। बे मख'नाय फोरोंसालियाव रोंगौथि गोनां फोरोंगिरिया फोरोंथाय होनानै नोंथांनि गथ'खौ सासे राफोद गेलेगिरि सोरजिनायाव मदद आरो जाफुंसार खालामगोन। अब्ला मानोथो गोबाव खालामनो, थाबैनो मुं थिसनहैदो।